কিয়নো আজু ককা দিনৰ পৰা অসমত অসমীয়াই বাস কৰি আছে, জমিৰ খাজানা দি আছে। আচলতে অসমীয়াই অতীজৰ পৰা দি আছে, অসমীয়াই বাস কৰি আছে, সুখেৰে বাস কৰি আছে বুলি ক'ব পাৰি। এতিয়া অসমত এয়া হৈছে কি, কিছুমান এনে অনা অসমীয়াৰ পৰা অসমৰ খিলঞ্জীয়া অসমীয়া আচলতে পৰিব পাৰে বিপদত। কিয়নো এনেধৰণৰ ঘটনা পূৰ্বতে কেতিয়াও হোৱা নাছিলে। এতিয়া আচলতে অসমত এয়া হৈছে কি, কিছুমান এনে অনা অসমীয়াই অসমত খিলঞ্জীয়া অসমীয়াৰ ওপৰত কিয় এনেধৰণে জঁপিয়াই পৰিছে। দুদিনমানৰ আগৰ কথা, ডিঙত এগৰাকী খিলঞ্জীয়া অসমীয়া এগৰাকী শিশু বুলিয়ে ক'ব পাৰি, কিয়নো দশম শ্ৰেণীৰ এগৰাকী ছাত্ৰী বৰ কাণ্ড হ'ল। আচলতে খিলঞ্জীয়া অসমীয়াৰ ওপৰত এনেধৰণে টাৰ্গেট কৰি লোৱা হৈছে নেকি এইখন অসমত। আচলতে এনেধৰণৰ ঘটনা পূৰ্বতে কেতিয়াও হোৱা নাছিলে। অসমত সঘনাই কিছুদিন পূৰ্বৰ পৰা এনেধৰণৰ ঘটনা হৈ আছে। অসমীয়া এতিয়া অসম আৰু অসমীয়া আচলতে বিপদৰ সন্মুখীন হ'বলগীয়া হৈছে। বিভিন্ন পৰিস্থিতিত আচলতে মোকাবিলা কৰাৰ বাবে সাজু হৈ থকাৰ দৰকাৰ, কিয়নো এনেধৰণৰ ঘটনা সঘনাই নিতৌ হৈ আছে। আকৌ যোৱাকালি তেজপুৰত এগৰাকী ছাত্ৰীক কোনো অচিনাকি দুৰ্বৃত্তই বহুত বেয়া কামত লিপ্ত কৰোৱাৰ চেষ্টা চলাইছিল। তেওঁলোক ইয়াৰ পৰা বিফল হয়। আচলতে চাব পাৰে, কিয়নো এনেধৰণৰ ঘটনা অসমত কেতিয়াও হোৱা নাছিলে। কিছুদিন পূৰ্বৰ পৰা এনেধৰণৰ ঘটনা এইখন অসমত আচলতে খিলঞ্জীয়া অসমীয়াৰ ওপৰত ডাইৰেক্ট টাৰ্গেট কৰি লোৱা হৈছে হিচাপে এনেধৰণে লাগে, কিয়নো এনেধৰণৰ ঘটনা কেতিয়াও অসমত হোৱা নাছিলে। আপোনালোকে গম পাই আছে কিছুদিন পূৰ্বৰ পৰা, যিহেতু খিলঞ্জীয়া যিসকল অসমত বাস কৰি আহিছে অতীজৰ পৰা, আজি আজু ককাৰ পৰা ককাৰ এনেধৰণৰ বাস কৰি আহি আছে, জমিৰ খাজানা দি আছে, ভূমিৰ পাট্টা আছে তেওঁলোকৰ হাতত, কিয়নো অতীজৰ পৰা তেওঁলোকে বাস কৰি আহিছে অসমত। অসমৰ অসমীয়া আচলতে বিপদত, অসম আৰু অসমৰ অসমীয়া আচলতে অস্তিত্ব নাইকিয়া হৈ যাব নেকি অসমত। অনা অসমীয়াই কিছুমান এনে অনা অসমীয়াই অসমত অসমীয়াৰ ওপৰত ৰাজত্ব কৰাৰ চেষ্টা চলাই আছে। এনেধৰণৰ প্ৰচেষ্টাৰে তেওঁলোক এখোজকে আগবাঢ়িবলৈ চেষ্টা কৰি আছে। আচলতে কিছুমান সকলো অনা অসমীয়াৰ বিষয়ে কোৱা নাই, কিছুমান এনে আছে তেওঁলোকৰ মাজতে, সেইসকলক আচলতে উচিত শাস্তি দিয়া দৰকাৰ, কিয়নো এনেধৰণৰ ঘটনা যাতে পুনৰাবৃত্তি নহয় আৰু এনেধৰণৰ কিশোৰী বেয়া কামত লিপ্ত কৰাৰ চেষ্টাসমূহ বিফল কৰিব লাগে। অসমীয়া যাতে খিলঞ্জীয়া অসমীয়াসকল অসমত যাতে আগৰ দৰে পূৰ্বৰ দৰে সুখে শান্তিয়ে এসাঁজ খাই বৈ সুখেৰে হাঁহি মাতি যাতে জীয়াই থাকিব পাৰে, তাকে লাগে আচলতে। তাৰ বাহিৰে মানুহক একো নালাগে। জীৱন থকা মানেহে সকলোবোৰ, জীৱন এবাৰ গুচি গ'লে সকলো শেষ। সেইবাবে কৈছোঁ, ভিডিঅ'টো চাই যিসকলে ভিডিঅ'টো চাই আছে, সকলো অনা অসমীয়াৰ বিষয়ে এই ভিডিঅ'টোত কোৱা নাই। যিসকল আচলতে এনেধৰণৰ কাৰ্যত লিপ্ত হৈ আছে তেখেতসকলৰ বিষয়ে এই ভিডিঅ'টো বনোৱা হৈছে। তেখেতসকল সাৱধান হৈ যাওক, কিয়নো অসমীয়াৰ ওপৰত এনেধৰণে বৰ্বৰতা কেতিয়াও সহ্য নকৰে অসমীয়াই। এজন অসমীয়াৰ বাবে সকলো অসমীয়াই প্ৰয়োজন হ'লে মাতিবলৈ সাজু আছে। ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানে।